টানে ৰাখিব 1 কেজি টানে কোনোবা 1 কেজি কোনোবা 2 কেজি টানে তারা ধানটো বেছি দিব কিন্তু এইবিলাক ধানটো কাটাত তেওঁলোকে মাৰি দিয়ে কিন্তু ইয়াত কি হৈছে আমি কম্পিউটাৰ কাটা বস্তাত কাটিব 1 কেজি গতিকে আমি কম্পিউটাৰ কাটা জুখিছোঁ কম্পিউটাৰ কাটাত যদি 41.8 গ্ৰাম হয় তেতিয়াহ'লে আমাৰ 42 হৈছে অৰ্থাৎ যদি 7 হয় তেতিয়াহ'লে এইটো থাকে 41 দিব গতিকে আমাৰ জোখটোতো আমি কিমান পাইছোঁ গতিকে সকলো বস্তু আমাৰ ক্লিয়াৰ জোখে মাখে সকলো আমি ক্লিয়াৰ কিন্তু বজাৰটো আমি আনি নাপাওঁ বজাৰত বেপাৰী 1 কেজি বা 2 কেজি কাটিব জোখে মাখে দামে জোখে মাখে দামে সকলো আমি ক্লিয়াৰ হৈ থাকিব গতিকে ৰাইজ আপোনালোকে নিজে খেতি কৰিছে যেতিয়া গতিকে আপোনালোকে নিজে বুজি লওক গতিকে কিমান দিলে আপুনি কওক আমাৰ দুপেচা গোৱা হ'ব দুপেচা আপোনাৰ নামটো পইচা বুজিছানে মই এইবাৰ মানে পোহৰ নামৰ ধানটো মানে বীজ মই তাৰ পৰা আনিছিলোঁ তাৰ পৰা আনি কৈছিলোঁ মই বিঘাত প্ৰায় 18 মোনকৈ আহিছে 3 বিঘা কৈছোঁ মই 48 মোন মান দিছোঁ অলপ চাইডৰবিলাক বাদ গৈছে 4-5 মোন বাদ গৈছে প্ৰায় 18 মোন মানকৈ বিঘাত ধান আহিছে হয় এইবাৰ এতিয়া মই যথেষ্টখিনি দাম পাইছোঁ এনেইতো মই নাপাওঁ ইমান আৰু মই সেনেকৈ খেতি কৰি মই উৎপাদন কৰি এবাৰ বেছিকৈ মই মানে বেনিফিটটো পাইছোঁ কাৰণ মোনত 1000 টকা পাইছোঁ গতিকে এনেদৰে মই আৰু কৰিবৰ কাৰণে বিচাৰিছোঁ মনটো ভাল লাগিছে এতিয়া কাৰণ এনেই আগত নাপাওঁ এইটো চাহিদা গতিকে এনেকুৱাও কিছু 2-4জন আমাৰ লগত ওলাই আগবাঢ়ি আমাৰ নিচিনা কৰিলে আমি উপকৃত হ'ম নিজে কাৰণ আমাৰ বহুত তল শ্ৰেণীৰ মানুহে আমাৰ ওপৰ শ্ৰেণী নহয় কোনো খেতিয়কখিনি ওপৰ শ্ৰেণী নহয় তলে দিছোঁ আকৌ পৰিশ্ৰম কৰিব লাগিব খেতিয়কে চবতকৈ ওপৰত গতিকে আমি এনেদৰে খেতি কৰিব লাগিব বুলি আগবাঢ়ি আহিলে ভাল পাওঁ আমাৰ লগত আমি আছোঁ মই এইখিনিতে কথা এটা কওঁ মানে কথাটো মানে কেনেকুৱা গম পাইছে নাই আমি খেতি কৰোঁ ন খেতি কৰা পৰিচয়টো দিবৰ কাৰণে অলপ লাজ পাওঁ আগৰ পৰা এটা চলি আহিছিলে কিন্তু সেই ধাৰাটো আজি নাই খেতিয়কৰ স্থানটো বহুত ওপৰত মানে সেই অনুভৱটো সেই নিজৰ স্বাভিমানটো সেই প্ৰকাশ কৰাৰ যিটো ভংগীমা যিটো প্ৰকাশ অনুভৱ সেইটো সলনি হৈছে সলনি হোৱাটো প্ৰয়োজন সলনি হোৱাটো দিনটাতকৈ প্ৰয়োজন কাৰণ এখন দেশ এখন জিলা বা এখন ঘৰ চলিবৰ কাৰণে মেইন উপাৰ্জন বা এই মানে আহিলাটো হৈছে খেতি আপুনি ডক্তৰ এজন ইঞ্জিনিয়াৰ যোনেই নহওক আল্টিমেটলি তেখেতে কি খাই জীয়াই থাকে বা আমি যি খাওঁ একেই খায় সেই উৎপাদন কৰা সেই খাদ্য সামগ্ৰী কোনে কৰে যিখিনি খেতি পথাৰৰ লগত জড়িত সেই খেতিয়কসকল গতিকে এইটো আমাৰ স্বাভিমান আমাৰ এটা গৌৰৱ যে আমি খেতিৰ লগত জড়িত খেতি কৰোঁ গতিকে এই বস্তুটো এই অনুভৱটো এই স্বাভিমানটো হেৰুৱাব নালাগে এই কম হ'ব দিব নালাগে আমি বুকু ফুলাই ক'ব পাৰিব লাগিব যে আমি খেতিৰ লগত জড়িত তাত মোৰ লাজ কৰিবলগীয়া নাই কাকো দিবলগীয়া নাই পাবলগীয়া নাই গতিকে সেই গৌৰৱটো আমি ৰাখিব লাগিব স্বাভিমানটো ৰাখিব লাগিব আৰু সেই পৰিচয়টো দিয়াটো সময়ত বহুত প্ৰয়োজনীয় হৈছে কাৰণ আমি গম পাইছোঁ এতিয়া যে ক'বলৈ শুনিবলৈ বেয়া যে এচাম মানুহে খেতি কৰে ভাল খেতি কৰে গতিকে সেই বস্তুটো হ'ব নালাগে আমিও খেতি কৰোঁ আমিও ভাল খেতিয়ক সেই অনুভৱটো সেই স্বাভিমানটো ৰখাৰ প্ৰয়োজন কিন্তু সেই এচাম মানুহে খেতি নকৰে কিন্তু তেখেতলোকে খেতিৰ নামতো খেতিয়ক বুলি পৰিচয় দিয়ে বিভিন্ন ডিপাৰ্টমেণ্টত খেতি আঁচনিৰ নামত আমি পইচা খাই দিয়ে সেইটো নহয় খেতি আমি খেতি কৰোঁ গতিকে সেইটো আমি পাবলগীয়া আমি প্ৰাপ্য চৰকাৰী আঁচনি আমি খেতিয়কে প্ৰাপ্যৰ কাৰণে বিচাৰি বা আমাক দিব লাগে আমি ডিমাণ্ড কৰোঁ গতিকে আমাৰ প্ৰত্যেকেই সেইটো অনুভৱ কৰক স্বাভিমান কৰক গৌৰৱ কৰক যে আমি ক'বলৈ নিজকে সেই মানে সুবিধাটো এৰিব নালাগে আমাৰ পৰিচয়টো দিবলৈ সুবিধাটো এৰিব নালাগে গতিকে আপোনালোক অনুৰোধ গতিকে সেই সময়ত আৰু সেই পৰিৱেশ সেই বাতাবৰণ গোটেইবিলাক আমি চেঞ্জ কৰাৰ দায়িত্ব আমাৰ ধন্যবাদ
ৰাইজৰ মাজত আৰু কোনোবা ক'ব নেকি আপুনি ৰাইজৰ মাজত কোনোবা আছে নেকি দেৰি হৈছে আপোনালোকে কথাখিনি আপোনালোকে বুজিছে আপোনালোকে যদি এটা থুলমূল কথাটো হ'ল যদি বৰচলাত এটা কোম্পানী হৈছে সিহঁতৰ পৰা কিনি অনা ধানৰ বীজ যদি খেতি কৰে সেই খেতিখিনি আমি আকৌ কিনো মই এইবাৰ প্ৰথমতে যেতিয়া তেওঁ আনিবলৈ গৈছিলে ধান তেতিয়া কৈছে কি ধানৰ মোল কিমানকৈ দিয়া হ'ব তাৰপিছত কৈছোঁ যে আমি অতি কমেও 900 টকা দিম আমি কেতিয়া কৈছোঁ যে আমি 900 টকামান দিম কিন্তু আমি 900 নিদিলোঁ আমি 900তকৈ বেছি 1000 টকাকৈ দিছোঁ এতিয়া তেওঁ আমাক প্ৰায় কি বুলি কয় 70 মোনমান ধান দিছে নাই 80 মোনমান ধান দিছে 80 মোনমান ধান দিছে এই 80 মোন ধানত তেওঁ যদি 700 টকাকৈ বেচিলেহেঁতেন 8 গুণ মানে যিমান পালেহেঁতেন এতিয়া তেওঁ অতি কমেও 20-30 হাজাৰ টকা মানে নাই আপোনাৰ 100 মোনৰ ওপৰত আছে ন 103 মোন 103 মোন এতিয়া ইয়াত যদি 700কৈ বেচিলেহেঁতেন 100 মোনত 30 হাজাৰ টকা 1,03,000 টকা হৈছে তেওঁ অন্ততঃ মাত্ৰ ইয়াত বেচিলে মাত্ৰ 70,000 টকা পালেহেঁতেন এই 70,000 টকাটো কোনে দিছে তেওঁ অন্ততঃ খেতি কৰাত প্ৰায় আধা খৰচ তাতে ওলাই যাব এতিয়া সেইটোৱে পৰিৱৰ্তন এতেকে আমাৰ 5 বিঘা মাটিৰে যদি আমি দুটা খেতি কৰোঁ ভাল দাম পালে 5 বিঘা মাটিত যদি 100 মোনকৈ হয় 200 মোন হ'লে আমি ভাল দাম পালে আমাৰ বছৰটো চলাৰ কাৰণে যথেষ্ট হয় সেইটোৱে কথা আৰু এটা কথা আপোনালোকৰ সকলোৱে মোক কথা কৈ আছিলে যে আমাৰ তাত আজি বীজ অনাৰ কথা আছিলে কিন্তু আমি এনেকুৱা এখন মিটিঙত পাছত বীজ দি থকাটো এটা মানে বৰ হেৰি হয় আমি দিব নোৱাৰোঁ যিসকল আগ্ৰহী তেওঁলোকে আমাৰ পৰা গৈ পেলাই ধানৰ বীজটো আনিব লাগিব আৰু এনেকুৱা মানুহ যাব লাগিব আপুনি নিৰ্বাচন কৰিব যিহেতু আপোনাকে প্ৰথম জানো আপুনি নিৰ্বাচন কৰিব আমাৰ তাত মাত্ৰ 70 বা 80 কেজিমান ধানহে আছে 70 বা 80 কেজিমান ধান আছে আমি যদি 80 কেজি দিওঁ 4 কেজিকৈ পাৰ হৈ 20 বিঘা মাটিৰ খেতিৰ জোখৰহে ধান আছে আৰু একেলগে যদি চবেই কঠীয়া পেলায় তেতিয়াহ'লে কঠীয়া আই দিয়ে কিয় দিয়ে তেতিয়া মানে কাৰোবাৰ কম লাগিল কাৰোবাৰ বেছি লাগিল আৰু সাধাৰণতে 4 কেজি ধানৰ কঠীয়া দিয়া হয় এতিয়া হৈছে কঠীয়া যদি যিসকলে আনে তেওঁলোকক আকৌ এটা কথা কৈ যাওঁ কঠীয়াটো আনাৰ পিছত আপোনালোকে প্ৰথম কাম হ'ব তাক অতি কমেও 2টা ৰ'দ দিয়া ভালকৈ শুকুৱাই লোৱা ৰ'দ দি গৰম হৈ থাকোঁতে তাক পানীত ভিজোৱা আৰু পানীত ভিজাই কি বুলি কয় 24 ঘণ্টা ভিজোৱাৰ পিছত বেভিষ্টিন বুলি এটা পাউডাৰ পায় সেই পাউডাৰটো আপোনালোকে অলপমান এই উঠোৱাৰ আগতে আজি ধৰক ড্ৰামটোত আপোনালোকে ভিজালে তাক উঠোৱাৰ আগতে বেভিষ্টিন পাউডাৰটো কি কৰিব তাত ছটিয়াই দিব মানে 5 কেজিত 10 গ্ৰাম লাগে 5 কেজি ধানৰ বীজৰ কাৰণে 10 গ্ৰাম লাগে এইটো 50 গ্ৰাম আছে এটা পেকেট দুটা পেকেট আনিলে সেই 80 কেজি যদি আনে 2টা পেকেট আনিলে আপোনালোকৰ গোটেইখিনি বেভিষ্টিন হেৰি হৈ যাব 10 গ্ৰাম মানে 1 চামুচ দি তাৰ লগত দি আজি উঠাব নহয়